যিমান সম্ভৱ জীৱনত কেতিয়াও কাৰো হৃদয়ত আঘাত নকৰিব, কাৰণ আঘাত পোৱা জনে যদিও ক্ষমা কৰি দিয়ে কিন্তু সেয়া কদাপি পাহৰিব নোৱাৰে। সেইবোৰ লোকক কেতিয়াও পাহৰি নাযাব, বিপদত কোনেও নথকা সময়ত যিসকল আপোনাৰ কাষত থাকে। আপুনি মানুহক আদৰ কৰে, সহায় কৰে, উপকাৰ কৰে, কুশল কামনা কৰে, কিন্তু নিজৰ বিপদৰ সময়ত আপুনি কাৰো পৰা একো সহযোগিতা পাবলৈ সক্ষম নহয়, তথাপি নিৰাশ নহব। ইয়াৰ বাবে নিজক জগৰীয়া নকৰিব অথবা মানুহক স্বাৰ্থপৰ বুলি নেভাবিব। অনেক কাগজক একেলগে বান্ধি ৰাখিবলৈ যেনেদৰে ষ্টেপলাৰ পিনেৰে বিন্ধিব লাগে, একেদৰেই মানুহক আপোন বুলি একগোট কৰিব বিচাৰিলে অলপমান কষ্ট সহ্য কৰিব লাগিবই। মানুহ এনেকুৱা প্ৰাণী যিয়ে কাকো সহজতে বিশ্বাসত ল'ব নোৱাৰে, আনকি আনৰো সহজতে বিশ্বাসী হ'ব নোৱাৰে। আপুনি যিমান ভাল মানুহ নহওক কিয় কাৰোবাৰ গল্পত আপুনিও খলনায়ক। আমাৰ সমাজে সদায় প্ৰতিষ্ঠিত এজনক বিচাৰে, কিন্তু কাকো প্ৰতিষ্ঠিত কৰিবলৈ সাহাৰ্য আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ নকৰে। আনৰ ওপৰত নিৰ্ভৰশীল লোকে কেতিয়াও সুখী হ'ব নোৱাৰে। নিজকে এনেকুৱাকে তৈয়াৰ কৰক যাতে আপুনি নিজৰ ইচ্ছা আৰু প্ৰয়োজনবোৰ নিজেই পূৰণ কৰিব পাৰিব। তেতিয়াই বুজিব পাৰিব নিজতকে সুখী আৰু আন কোনো নাই। কেৰিয়াৰ গঢ়াৰ সময়ত আৰু ৰ'দ পাৰ হোৱা সময়ত কাৰো পিনে নেচাব, কিয়নো দুয়োটা ঠাইতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা বহু বেছি থাকে। মানুহে ঘৰ সলায়, সম্বন্ধ সলায়, বস্ত্ৰ সলায়, ভাষা সলায়, তথাপি দুখী হৈ থকাৰ কাৰণটো হ'ল নিজৰ স্বভাৱ সলাবলৈ কেতিয়াও ৰাজি নহয়। যদি ভুলটোক ভুল বুলি লোৱাত সাহসী নহয় আপুনি, তেনেহ'লে আপোনাৰ মাজত সৎ সাহস অথবা সৎ ক্ষমতা কোনোটোৱেই নাই।